আজি আমি নতুন বছৰ বুলি ঘৰৰ গোটেইখিনিয়ে পিকনিক খাবলৈ ওলালোঁ ঘৰৰ ওচৰতে। এয়া আমি আমাৰ গন্তব্যস্থান আহি পাই গ'লোহি। এতিয়া আমি ইয়াত এডোখৰ ভাল জেগা বিচাৰি আছোঁ খানা খাবলৈ, আৰু বহুত বিচৰাৰ পাছত ফাইনেলি এডোখৰ ভাল জেগা বিচাৰি পালোঁ। আৰু এয়া মাহঁতে গাড়ীৰ পৰা বস্তুবোৰ নমাই আছে, লগতে কিন্তু ময়ো নমাই আছোঁ দেই। আৰু এয়া চাহ খাবলৈ বুলি মই বস্তুবোৰ যোগাৰ কৰি লৈছোঁ, আৰু সকলোৱে চাহ খায়ো ল'লোঁ। চাহ খাই মেলি হোৱাৰ পাছত এয়া চবেই নিজৰ নিজৰ কামত লাগি গৈছে। এইফালে এয়া দাদাই মাংস পুৰি আছে, আৰু এয়া দায়ে জুই জ্বলাই আছে। ময়ো কিন্তু অলপ চলপ কামত সহায় কৰি আছোঁ দেই। এয়া ময়ো চালাড কাটি আছোঁ। তাৰপাছত এয়া ভাইটিও পোৰা মাংস ৰেডি কৰি আছে, আৰু খায়ো ল'লোঁ সকলোৱে। তাৰপাছত অলপ সময় ফুৰিবলৈ বুলি আমি এয়া গ'লোঁ, আৰু ফটো চটো ক্লিক কৰি ল'লোঁ। ক'ৰবাত আহিছোঁ যেতিয়া ফটো ক্লিক নকৰাকৈ জানো থাকিম। এয়া ফটো চটো ক্লিক কৰি মেলি আকৌ এয়া ভাত খাব হ'ল, সেইকাৰণে আমি সকলোৱে ভাত খায়ো ল'লোঁ। তাৰপাছত আমি ঘৰলৈ বুলি যাব ল'লোঁ অলপ সময় ফূৰ্তি কৰি, আৰু যিহেতু গধূলি হ'ল। বাৰু আজিলৈ আহিছোঁ, বাই।